হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। শাৰীৰিক অসুস্থতাৰ বাবে মই দাদাৰ বিয়াৰ ভিডিঅ'বোৰ কণ্টিনিউ কৰিব পৰা নাছিলোঁ। আজি আপোনালোকৰ বাবে দিছোঁ দাদাৰ জোৰোণৰ দিনাখনৰ ভিডিঅ'টো। এয়া আমাৰ আলহী অতিথিবোৰ জোৰোণলৈ যাব ওলাইছে। এইখন বাছত উঠিছে। এইসকল আমাৰ ঘৰৰে হয়। সকলোৱে জোৰোণত যাবৰ বাবে সাজু হৈ লৈছে। এয়া বা আৰু মই, মোৰ ল'ৰা আৰু বাৰ সৰু ছোৱালীজনী থকা বাবে আমি নিজাকৈ গাড়ীতে গৈছোঁ। এয়া কইনা ঘৰ পালোঁ আৰু কইনা ঘৰৰ নিয়ম নীতিখিনি দেখুৱাইছোঁ। এয়া কইনাক নিয়মখিনি কৰিছোঁ। কইনাক সেন্দুৰ পিন্ধোৱা, আঙুঠি পিন্ধোৱা, আ অলংকাৰেৰে সজাই তোলা এইখিনি ভিডিঅ'ত মোৰ দেখিবলৈ পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে। ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি কইনা ঘৰত কোলা গৰ্জ উঠিছে। নিয়মখিনি কৰা হোৱাৰ পিছত আমি চাহ খালোঁ। তাৰপিছত ভাত খাই আমি 3:30-4 বজাৰ ভিতৰত আমি ঘৰমুৱা হ'লোঁ। অকলে ভিডিঅ'টো কৰিব লগা হোৱাৰ বাবে কিছুমান ক্লিপ থাকি গ'ল। তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আগলৈ মোৰ বিয়াৰ ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো প্লিজ আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।